হেল্ল' গাইজ, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা বিশেষ ভিডিঅ'। বিশেষ এইকাৰণে কৈছোঁ, যি সময়ত ৰাজ্যত উত্তপ্ত গৰমৰ কাৰণে আচলতে মানুহ তথা জীৱ জন্তু বাহিৰলৈ ওলাব ভয় কৰা হৈছে। যি গৰম আচলতে 40 ডিগ্ৰী অতিক্ৰম কৰিছে ইতিমধ্যে, আৰু সেই সময়তে আমাৰ কামৰূপ জিলাৰ এটা সজাতি যি সাংবাদিকৰ দল, এই সাংবাদিকৰ দলে মিলি আমি কৰ্মৰত যি আৰক্ষী বিষয়াসকল আছে তথা পদপথৰ যিসমূহ বিশেষভাৱে সক্ষম লোক, ৰিক্সা চালক ইত্যাদিসকলক আজি আমি খোৱা পানীৰ লগতে শীতল যি পানীয় আছে আমি যোগান ধৰোঁ আৰু সকলোকে আহ্বান জনাওঁ যাতে সকলো ৰাইজে ওলাই আহি এনেদৰে কৰ্মৰত বিষয়াসকলক তথা যিসমূহ পদপথত থকা ভিক্ষাৰী বা আপোনাৰ যিসমূহ বিশেষভাৱে সক্ষম লোক আছে তেওঁলোকক এনেদৰে অলপ হ'লেও খোৱা পানী বা এনেকুৱা ধৰণৰ শীতল পানীয় যোগান ধৰে, যাতে সেই সকলোবিলাক যি কৰ্মৰত আৰক্ষী বিষয়া আছে সেইসকলেও যাতে এই ৰাইজৰ এই মৰমবোৰ পায়, তেওঁলোকে উৎসাহিত হয় আৰু কৰ্মত আৰু আগুৱাই যাব পাৰে। ধন্যবাদ। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া। মানুহে মানুহৰ বাবে মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি। পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া। মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহত, তুমিহে
হেৰুৱাবানো কি দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহত তুমি হেৰুৱাবানো কি মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদিহে